ঢেকীয়াজুলি ল'লোঁ বাক আনিবলৈ গৈ আছোঁ নগাঁও পাৰ হৈছোঁ আৰু 3 ঘণ্টাৰ পৰা 4 ঘণ্টা 3.5 ঘণ্টাৰ পিছত পাই যাম আৰু এয়া মা আৰু মন আৰু আগফালে দেউতা বহি আছে গৈ আছোঁ এয়া বাহঁতৰ ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া বহুত বেছি গৰম লাগিছে অকণমান ফেনৰ তলতে বিচনাত শুই দিওঁ 12টা ঘৰৰ পৰা ওলাইছিলোঁ 8টা আৰু ইয়াত পাইছোঁহি 12টা তো বহুত বেছি সময় লগা নাই ধুনীয়াকৈ আহি পাই গ'লোহি আৰু এয়া এতিয়া বাৰ ৰুমত শুই আছোঁ বহুত ৰ'দ আজি ইয়াত আহি বহুত ৰ'দ দিছে আৰু এতিয়া চাম বাহঁতৰ ঘৰৰ কাষতে পুখুৰী এটা আছে আৰু পুখুৰীটোত তাহাঁতৰ খুৰাজন আহি পেলাই মাছ ধৰি আছে বৰশীত সৰু কাৱৈ মাছ এটা পাইছে আৰু পাছফালে মানে ব্ৰহ্মপুত্ৰখন ওচৰতে হৈ যায় যে আৰু পাছফালে বহুত ধুনীয়া বতাহ দি থাকে মাহঁত মন চব তাতে বহি আছে দেখাই আছোঁ কেনেকুৱা লাগিছে বহিখিনিত বহুত ধুনীয়া বতাহ আহিছে মানে বতাহ এতিয়া আমি ঘৰলৈ গৈ আছোঁ কলীয়া ভোমোৰা দলং পাইছোঁহি সময় কেইটা হৈছে মন 6:58 ঘৰ পাওঁতে পাওঁতে চাগে 10টা 9:30 বাজি যাব এয়া বাক আনিব গৈছিলোঁ বা আহি গ'ল এয়া মা মন দেউতা আগতে থাকে এতিয়া আমি বৰ্তমান দলঙৰ ওপৰত আজিৰ ভিডিঅ'টো ইমানেই